Next part to আমি দুটা আকৌ question পাইছো. How has Max got in? How does Oswald say he got in? এই দুইটা question আমি এই part to পঢ়িলে গম পাম. Max was slender, a little less than tall, with features that suggested slightly the crafty pointed countenance of a fox. There was about him, aside from the gun, nothing specially menacing. কি কৈছে Max was slender. Slender মানে slim, একদম ক্ষীণ. A little less than tall. আৰু যেটুক আমি মানে যিমানটো হাইটক আমি ওখ বুলি কওঁ সেই তেনেকুৱা হাইটতকৈ অলপমান কম আছিলে. With features that suggested slightly the crafty. আৰু মানে মেক্সক দেখিলে কেনেকুৱা লাগে বুলি কৈছে slightly the crafty. Crafty মানে খুব মানে ক্ষীণ মিন এনেকুৱা মানুহ. Pointed countenance of a fox. Countenance মানে হল appearance. আমাৰ যেটো appearance মানে দেখিলে আমাক যেনেকুৱা লাগে তেওঁক দেখিলে মেক্সক দেখিলে কেনেকুৱা লাগিছিল বুলি কৈছে যেটো কানিংনেস ধূৰ্ততা যেটো মানে হিয়ালৰ থাকে তেনেকুৱা এটা ধূৰ্ততা মেক্সৰ আছে তেনেকুৱা এটা মানে তেওঁক দেখাৰ লগে লগে তেওঁৰ appearanceটো হেতু ধৰা পৰিছিল. There was about him, aside from the gun, nothing specially menacing. আৰু কৈছে যে তেওঁৰ বিষয়ে আমি যদি চাবলৈ যাওঁ aside from the gun, আমি যদি গানটো কতৰাই দিওঁ বন্দুকটো যেটো তেওঁ ইতিমধ্যে হাতত লৈ আছে বন্দুকটোৰ কথা যদি আমি পাহৰি যাওঁ nothing specially menacing. menacing মানে যৰ পৰা আমি ভয় খাব লাগে মানে আমি ভয় কৰিবলগীয়া বিশেষ তেওঁৰ ক্যাৰেক্টাৰটো তেওঁৰ appearanceটোত একোৱে নাছিলে বুলি কৈছে. কিন্তু বৰ্তমান এতিয়া তেওঁ যেহেতু হাতত গানটো লৈ আছে সেই কাৰণে হেতু ভয়ৰ কাৰণ আছিলে. The report, he murmured. He মানে মেক্সৰ কথা কৈছে মেক্সে ফুসফুসাই কৈছে যে সেই ৰিপৰ্টটো The report that is being brought to you tonight concerning some new missiles, I thought I'd take it from you. It will be safer in my hands than in yours. তেতিয়া মেক্সে কৈছে যে সেই ৰিপৰ্টটো হি মনে মনে ফুসফুসাই কৈছে that is being brought to you যেটো আজি ৰাতি তোমাৰ ওচৰলৈ আহিব তুমি যেটো পাবা tonight concerning some new missiles মানে তোমালোকে নিশ্চয় গম পাইছা মিসাইল যিবিলাক মানে ৰকেট সম্বন্ধীয় এনেকুৱা যিবিলাক কথা থাকে তেনেকুৱা সেই কথাবোৰৰ লগত জড়িত এটা ফাইল সেই ফাইলটো আজি ৰাতি অজবেলে পাব আৰু মেক্সে একেবাৰে হিৰোৰ নিচিনাকে যেনেকৈ মানে সিনেমাত ডায়লগ দিয়ে তেনেকুৱাকৈ কৈছে যে মই ভাবিছো যে সেই ফাইলটো মোৰ ওচৰত বেছি সেফ হ'ব তোমাৰ ওচৰত থকাতকৈ মোৰ ওচৰত থাকিলেহে ভাল হ'ব এনেকুৱাকৈ মেক্সে কৈছে. Oswald moved to an armchair and sat down heavily. I'm going to raise the devil with the management this time, and you can bet on it, he said grimly. Oswald কি কৈছে move to an armchair তোমালোকে ইয়াত দেখিছা এই হকত মানুহজন যত বহি আছে তেওঁ হল Oswald ফটোখনত আছে Oswald কি কৈছে আৰ্মচেয়াৰখনত গৈ পিনি খুব হেভিলি বুলি কৈছে হেভিলি মানে খুব চিন্তাত যেন তেওঁ বহিছে এনেকুৱাকে তেওঁ চেয়াৰখনত গৈ বহি দিলেগৈ. I am going to raise the devil with the management this time. আৰু Oswald তাত চেয়াৰখনত বহিয়ে কৈছে যে মই এবাৰ মানে raise the devil মানে মই এবাৰ কাজিয়া কৰিমই কাৰ লগত কাজিয়া কৰিম বুলি কৈছে with the management মানে হোটেল মেনেজমেন্টৰ কথা কৈছে হোটেলখনৰ মানে মেনেজাৰৰ লগত বা যেটো ষ্টাফ আছে তাহাঁতৰ লগত মই কিন্তু এবাৰ কাজিয়া লাগিমে and you can bet on it আৰু তুমি এই কথাটোত বেট লগাব পাৰা বুলি কৈছে যে মই হসাকে তাহাঁতৰ লগত কাজিয়া লাগিম. He said grimly মানে তেওঁ যেন খুব খঙত হতাশ হৈ কথাখিনি কৈছে এনেকুৱাকে তেওঁ কথাকিটা ক'লে. This is the second time in a month that somebody has got into my room through the nuisance of a balcony. কি বুলি কৈছে তেওঁ যে এটো সেকেন্ড টাইম হৈছে for in a month একেটা মাহৰ ভিতৰতে সেকেন্ড টাইমৰ বাবে হৈছে that somebody has got into my room যে কোনোবা মোৰ ৰুমলৈ সোমাই আহিছে through that nuisance of a balcony এই বেলকনিটো থকাৰ কাৰণে এই মানে বেলকনিটোৰ কাৰণে আজি সেকেন্ড টাইম মোৰ ৰুমত কোনোবা আকৌ সোমাইছে. Fowler's eyes went to the single window of the room. আৰু সেই ৰুমটোত মাত্ৰ এখনেই খিৰিকী আছিল আৰু ফলাৰে তেতিয়া কি কৈছে সেই খিৰিকীখনৰ ফালে চাইছে. ফলাৰে মনতে ভাবিছে যে সেই খিৰিকীখনৰ বাহিৰে হয়তো বাহিৰতে সাগে বেলকনিটো আছে এনেকুৱাকে তেওঁ মনতে ধাৰণা কৰি ললে. It was an ordinary window against which now the night was pressing blackly. আৰু সেই যিখন উইন্ডো আছিল খিৰিকীখন কি কৈছে এখন অৰ্ডিনাৰি খিৰিকী আছিল মানে খিৰিকীখন দেখিলে এনেকুৱা নালাগে যেন বাহিৰত এটা বেলকনি আছে. Which now the night was pressing blackly. যতে কি হৈছে বুলি কৈছে বাহিৰত যেহেতু এটা ৰাতি হৈ গল ৰাতিৰ কাৰণে একদম বাহিৰ ফালে আন্ধাৰ হৈ আছে আৰু বাহিৰত কি আছে কোনে গম পোৱা নাই. Balcony, Max said with a rising inflection.
No, a pass key. I did not know about the balcony. It might have saved me some trouble had I known. তেতিয়া কৈছে বেলকনি মেক্সে মানে কুৱেশ্যন মাৰ্ক দিছে মানে মেক্সে মনতে প্ৰশ্ন কৈছে যে বেলকনি ক'ত আছে বেলকনি এনেকুৱা ধৰণে মনলৈ তাৰ প্ৰশ্ন আহিছে উইথ এ ৰাইজিং ইনফ্লেকশ্যন নো এ পাছ কি আৰু তেতিয়া মেক্সে ৰাইজিং ইনফ্লেকশ্যন মানে যেতিয়া আমাৰ টোনটো কথা কৈ থকা আমাৰ সুৰটো সলনি হৈ যায় খুব খং উঠিলে যেনেকৈ আমাৰ পটককৈ সুৰটো সলনি হৈ যায় এনেকুৱাকৈ এটা আচৰিত মানে এটা টোনত কৈছে যে এ পাছ কি মইতো এটা পাছ কি মানে তেওঁৰ অজবেলৰ যিখন দৰ্জা আছিলে তাৰ যিটো চাবি আছিলে সেই চাবিটো এটা বেলেগ এটা চাবি লৈ পিনিহে মই সোমাইছিলোঁ এনেকৈ কৈছে আই ডিড নট ন' এবাউট দ্য বেলকনি মই বেলকনিৰ কথা একো নাজানো ইট মাইট হেভ ছেভড মি ছাম ট্ৰাবল হেড আই নোন তেতিয়া কৈছে যে মোৰ যদি কিবা ট্ৰাবল হয় মই যদি ইয়াত কিবা মানে প্ৰব্লেমত ফচোঁ তেনেহ'লে ভালেই হ'ল এতিয়া মই বেলকনিৰ কথা গম পালোঁ মই সেইফালে ওলাই যাব পাৰিম ইটছ নট মাই বেলকনি অজবেল ছেইড উইথ এক্সট্ৰিম ইৰিটেশ্যন তেতিয়া একদম মানে ইৰিটেটেড হৈ পিনি খুব আমনি পোৱা যেন দেখুৱাই পিনি অজবেলে কৈছে যে এইটো মোৰ বেলকনি নহয় মোৰ ৰুমৰ বেলকনি নহয় ইট বিলংছ টু দ্য নেক্সট এপাৰ্টমেণ্ট যিটো নেক্সট এপাৰ্টমেণ্ট আছে মোৰ কাষৰ যিটো এপাৰ্টমেণ্ট আছে সেই এপাৰ্টমেণ্টটোৰ বেলকনি হয় হি গ্লেন্স এক্সপ্লেনেটৰিলি এট ফলাৰ আৰু ফলাৰৰ ফালে এক্সপ্লেনেটৰিলি মানে তেওঁক ফলাৰক যেন বুজাবলৈ যত্ন কৰিছে এনেকুৱাকৈ গ্লেন্স মানে একেঠিৰে চাই পিনি ফলাৰৰ ফালে চাই ক'লে ইউ চি হি ছেইড তেতিয়া আকৌ ফলাৰক কৈ আছে যে তুমি চোৱা দিছ ৰুম ইউজ টু বি পাৰ্ট অফ এ লাৰ্জ ইউনিট যে এই ৰুমটো কি হৈছে এটা ডাঙৰ ইউনিট এটাৰ এটা পাৰ্ট হয় এণ্ড দ্য নেক্সট ৰুম আৰু ইয়াৰ যিটো নেক্সট ৰুম আছে থ্ৰু দ্য ড'ৰ দেয়াৰ ইউজ টু বি দ্য লিভিং ৰুম আৰু ইয়াৰ যিটো নেক্সট মানে পাৰ্ট আছে সেই পাৰ্টটো কি কৰা হয় লিভিং ৰুম হিচাপে ইউজ কৰা হয় ইট হেড দ্য বেলকনি আৰু সেই যিটো লিভিং ৰুম আছে সেই লিভিং ৰুমটোৰ বেলকনি হয় এইটো হুইচ এক্সটেন্স আণ্ডাৰ মাই উইণ্ড' নাও আৰু এতিয়া সেই বেলকনিটো বাঢ়ি আহি কি হৈছে মোৰ খিৰিকীখনৰ তল পালেহি আৰু ইউ কেন গেট অন টু ইট ফ্ৰম দ্য এমটি ৰুম টু ড'ৰ্ছ ডাউন আৰু তললৈ দুখন মানে দৰ্জা পাৰ হৈ গ'লে তুমি সেই বেলকনিলৈ যোৱা ৰাস্তাটো পাবা এণ্ড চামবডি ডিড লাষ্ট মান্থ আৰু তেনেকুৱাকৈ কোনোবা এজন মানে লাষ্ট মান্থত আহি মোৰ ৰুমত সোমাইছিলেহি দ্য মেনেজমেণ্ট প্ৰমিছ টু ব্লক ইট অফ আৰু মেনেজমেণ্টে মানে হোটেল মেনেজমেণ্টে মোক কথা দিছিলে যে তেওঁলোকে সেই ৰাস্তাটো বন্ধ কৰি দিব বাট দে হেভেন কিন্তু তাহাঁতি বন্ধ নকৰিলে আৰু সেইকাৰণে আজি আকৌ কোনোবা এজন মানুহ মোৰ ৰুমত সোমাইছে সেনেকৈ ক'লে মেক্স গ্লেন্সড এট ফলাৰ who was standing stiffly not far from Osbel. মেক্সে তেতিয়া ফলাৰৰ ফালে গ্লেন্সড মানে একেঠিৰে আকৌ চাইছে who was standing stiffly not far from Osbel. তেওঁ একেবাৰে ষ্টিফলি মানে তেওঁ ভয়তে কি হৈছে অকণো লৰচৰ নকৰাকৈ একদম চিধাকৈ তেওঁ অজবেলৰ কাষতে থিয় হৈ আছে এণ্ড ৱেভ দ্য গান উইথ এ কমাণ্ডিং জেচাৰ প্লিজ চিট ডাউন আৰু মেক্সে কি কৈছে এটা কমাণ্ডিং জেচাৰ মানে পিষ্টলটো লৰাই পিনি বন্দুকটো লৰাই পিনি কৈছে কমাণ্ডিং মানে আদেশ দিয়া সুৰত কৈছে যে প্লিজ চিট ডাউন যে তুমি বহা হি ছেইড উই হেভ এ ৱেইট অফ হাফ এন আৱাৰ আই থিংক যে আমি হয়তো প্ৰায় আৰু আধা ঘণ্টামান ৱেইট কৰিব লাগিব সেইকাৰণে তুমি থিয় হৈ থাকি লাভ নাই তুমি বহা এনেকুৱাকৈ ফলাৰক মেক্সে ক'লে 31 minutes অজবেল ছেইড মুডিলি তেতিয়া অজবেলে মানে খুব মুডত মানে কৈছে যে 31 মিনিট আমি ৰ'ব লাগিব দ্য এপইণ্টমেণ্ট ৱাজ ফৰ 12:30 আই উইচ আই নিউ হাউ ইউ লাৰ্ণ এবাউট দ্য ৰিপৰ্ট মেক্স তেতিয়া অজবেলে কৈছে যে মোৰ যিটো এপইণ্টমেণ্ট আছিলে মানে মোলৈ যিটো ফোন আহিছিলে সেই ফোনটোত এটা এপইণ্টমেণ্ট লৈছিলে আৰু তেতিয়া সেই এপইণ্টমেণ্টটো 12:30 লৈছিলে 12:30 তেওঁলোক আহিব বুলি কৈছে আই উইচ আই নিউ হাউ ইউ লাৰ্ণ এবাউট দ্য ৰিপৰ্ট মেক্সক তেতিয়া অজবেলে কৈছে যে মই উইচ কৰিছোঁ মই ভাবিছোঁ যে মই যদি জানিলোহেঁতেন তুমি কেনেকৈ এই ৰিপৰ্টটোৰ কথা গম পালা দ্য লিটল স্পাই স্মাইল ইভিলি আৰু সেই কথাষাৰ শুনাৰ লগে লগে লিটল স্পাই মানে মেক্সৰ কথা কৈছে কেনেকৈ হাঁহিলে বুলি কৈছে স্মাইল ইভিলি মানে খুব বেয়া এটা ভাৱত ইভিল ৱেত মানে হাঁহিলে এণ্ড উই নিউ হাউ ইয়ৰ পিপল গট দ্য ৰিপৰ্ট আৰু তেতিয়া মেক্সে কি বুলি কৈছে যে আমি ভাবিছোঁ যে আমি যদি জানিলোহেঁতেন যে তোমাৰ মানুহে কেনেকৈ সেই ৰিপৰ্টটো পালে কাৰণ আমাৰ মানুহেহে সেই ৰিপৰ্টটো পাব লাগিছিলে কিন্তু আমি নাপাই পিনি তোমালোকে কেনেকৈ ৰিপৰ্টটো পালা এনেকুৱাকৈ মেক্সে কৈছে
বাট no harm has been done কিন্তু হলেও একো হাৰ্ম হোৱা নাই একো মানে বেয়া হোৱা নাই কি কাৰণে হোৱা নাই I'll get it back tonight কাৰণ মই এতিয়া সেই ৰিপৰ্টটো আকৌ ঘূৰাই পাম মই আকৌ ৰিপৰ্টটো পাই যাম এনেকৈ কৈছে what is that who is at the door এটো কি দৰজাত কোন এনেকুৱাকে Fowler jumped at the sudden knocking at the door যেতিয়া হঠাতেই দৰজাত নক হল তেতিয়া Fowler একেবাৰে জাপ মাৰি উঠিলে যেটো কি দৰজা সন্মুখত কোন আছে এনেকৈ হি চিঞৰি উঠিলে Oswald just smile Oswald বেলেগ একো ৰিএকচন নেদেখালে মাত্ৰ হাঁহি দেখুৱাইছে that will be the police he said যে নিশ্চয় পুলিচ আহিছে I thought that such an important paper as the one we are waiting for should have a little extra protection তেতিয়া কৈছে Oswald কৈছে যে মই ভাবিছিলো যে that such an important paper কাৰণ এখন important paper মই আজি পাম as the one we are waiting for আমি যেটোৰ কাৰণে মানে ইতিমধ্যে ৰৈ আছো should have a little extra protection যে তাৰ এটা অকনমান এক্সট্ৰা আৰু অলপ বেছি তাক প্ৰটেকচনৰ প্ৰয়োজন হ'ব আৰু সেই কাৰণে মই পুলিচক খবৰ দিছিল এনেকৈ কৈছে I told them to check on me to make sure everything was all right আৰু মই তাহাঁতক কৈছিলো যে তোমালোকে মোক মানে চেক কৰি থাকিবা মাজে মাজে যে সকলো ঠিকে আছে নে নাই এনেকৈ পুলিচক মই জনাই থৈছিলো বুলি ক'লে তেতিয়া Max beat his lip nervously Max তেতিয়া কি কৈছে অলপ নাৰ্ভাস হৈ পিনি তাৰ মানে উঠকেটাকে কামুৰিবলৈ আৰম্ভ কৰিছে The knocking was repeated আৰু কি হৈছে যেতিয়া দৰজাখন খোলা নাই তেতিয়া কি হৈছে আৰু বেছিকে মানে নক কৰিবলৈ আৰম্ভ কৰিছে দৰজাখনত বেছিকে ৰিপিট হৈ আছে নকিংটো What will you do now Max Oswald asked তেতিয়া Oswald ক'লে যে Max এতিয়া তুমি কি কৰিবা কাৰণ এতিয়াটো পুলিচ আহি গল মুকটো পুলিচে বচাই লব তুমি তো এটা ফসি যাবা এনেকৈ কৈছে If I don't answer the door they will enter anyway মই যদি এতিয়া দৰজাখনৰ ওচৰলৈ গৈ পিনি তাহাঁতক মানে দৰজা খুলি নিদিও তেনেহলে তাহাঁতি যেনেকৈ হলো ৰুমৰ ভিতৰত সোমাই আহিব এনেকৈ কৈছে তাৰ মানে দৰজা ভাঙি হলেও তাহাঁতি সোমাই আহিব The door is unlocked and they will not hesitate to shoot আৰু যদিহে মানে দৰজাখন খুলি নিদিও তেনেহলে তাহাঁতি গুলিয়াবলেও কিন্তু কুণ্ঠাবোধ নকৰে আৰু গুলি হলে তোমাৰো হয়তো মানে প্ৰাণ যাব পাৰে তুমিও মৰিব পাৰা এনেকুৱাকে মেক্সক অজবেলে ভয় খালে Max's face was black with anger as he backed swiftly towards the window আৰু তেতিয়া হি কি কৈছে মেক্সে বেক সুইফটলি হি মানে লাহে লাহে কি কৈছে উইন্ডোখনৰ ফালে খিৰকিখনৰ ফালে হি গৈ আছে আৰু গৈ থাকোতে মেক্সৰ মুখখন একেবাৰে ব্ল্যাক উইথ এঙ্গাৰ বুলি কৈছে একদম মানে খঙত তাৰ মুখখন কোলা পৰি গৈছে গৈ He swung a leg over the sill. Send them away, he warned. I will wait on the balcony. Send them away or I'll shoot and take my chances. তেতিয়া কৈছে swung মানে পাৰ কৰাই দিয়া over the sill হল যেটো মানে খিৰকিখনৰ ফ্ৰেম আছিল ফ্ৰেমটোৰ তলৰ যেটো মানে আমি চৌকাঠ বুলি যে কও হেফালেদি ভৰিটো হি পাৰ কৰাই দিলে send them away আৰু কৈছে যে তাহাঁতক তুমি পঠিয়াই দিয়া he warned warning দিছে অজবেলক যে তুমি সোনকালে পুলিচক পঠাই দিয়া I will wait on the balcony মই বেলকনিতে ৱেট কৰি থাকিম send them away তাহাঁতক সোনকালে পঠিয়াই দিবা or I'll shoot and take my chances নহলে মই তাহাঁতক শুট কৰি দিম মাৰি পেলাম আৰু মোৰ চান্স মানে মই এই ৰিপৰ্টটো কালেক্ট কৰি লৈ গৈছে যামগে The knocking at the door became louder and a voice was raised Mr. Oswald আৰু লাহে লাহে কি হৈছে দৰজাখনত আৰু বেছি জোৰে জোৰে নক কৰিবলৈ আৰম্ভ কৰিছে keeping his body twisted so that his gun still covered the fat man and his guest the man at the window grasped the frame with his free hand to support himself then he swung his other leg up over the window sill তাৰপিছত keeping his body twisted মানে তেওঁ গাটো ঘুৰাইছে so that his gun still covered the fat man and his guest তেওঁ মানে গাটো ঘুৰাইছে কিন্তু হাতখন তেতিয়াও মানে বন্দুকটো তেতিয়াও কি হৈছিল অজবেল আৰু ফলাৰৰ ফালে তেওঁ মানে বন্দুকটো টুৱাই থৈ দিছিল The man at the window grabs the frame with his free hand ইখন যিখন ফ্ৰী হাত আছিল মানে বন্দুক নথকা হাতখনে তেওঁ কি কৈছে হে কি কয় খিৰকিখনৰ যেটো ফ্ৰেম আছিল তাত তেওঁ ভালকে ধৰি লৈছে then he swung his other leg আৰু তাৰপাছত তেওঁ ইটো ভৰিও পাৰ কৰাই দিলে আৰু and over the window sill খিৰকিখনৰ হিফালে তেওঁ ইটো ভৰিও পাৰ কৰাই দিলে The doorknob turned Swiftly Max put with his left hand to free himself from the sill and dropped to the balcony তাৰপাছতে doorknob to
ডোৰনব মানে আমি যেনেকে খিৰিকীখন বা দৰ্জাখন খুলিবলে যিডাল হ্যান্ডেল থাকে সেইডালৰ কথা কৈছে এটো টাৰ্ন হৈ গল swiftly Max pushed with his left hand to free himself আৰু তাৰপাছত লাহেকে মেক্সে কি কৈছে pushed his left hand তেওঁ লেফট হ্যান্ড খনে ঠেলি পিনি to free himself from the sill and drop to the balcony তাৰপাছত তেওঁ হে খিৰিকীখনৰ ফ্ৰেমটো পা লাহেকে হাতখন এৰুৱাই দিছে আৰু লাহেকে তেওঁ বেলকনিটোত নামি দিলে and then as he dropped he screamed once shrilly আৰু যেতিয়া তেওঁ ড্ৰপ হৈ গল মানে যেতিয়া তেওঁ মানে বেলকনিত পৰিলে he screamed once he এবাৰ খুব জোৰছে চিঞৰিলে shrilly মানে বহুত ডাঙৰ শব্দ কৰি তেওঁ চিঞৰিলে the door opened and a waiter stood there with a tray আৰু যেতিয়া দৰ্জাখন গৈ খুলি লাগে তেওঁলোকে তেতিয়া দেখিছে বাহিৰত যে এজন ৱেটাৰে কি কৈ আছে ট্ৰেখনত এটা বটল and two glasses আৰু দুটা গ্লাস লৈ তেওঁ বাহিৰত ৰৈ আছে here is the drink you ordered for when you returned যে এটো মই আপোনাৰ ড্ৰিংকটো লৈ আহিছো যেতিয়া আপুনি ৰুমলে ঘূৰি আহোতে অৰ্ডাৰ কৰি থৈ আহিছিলে he said and set the tray on the table আৰু তেনেকে কৈ পিনি তেওঁ ৱেটাৰজনে হে টেবুলতে ট্ৰেখন ৰাখি পিনি deftly uncorked the bottle and left the room আৰু তেওঁ কইলে যেটো বটল আছিল বটলটোৰ মুখনিখন খুলি দিলে and left the room আৰু ৰুমটোৰ পৰা উলাই গুছি গলগে white faced follower stared after him but he stammered the police তেতিয়া white face মানে ধুনিয়া বগা চেহেৰাৰ follower stared after him যেতিয়া ৱেটাৰজন উলাই গলগে তেতিয়া আচৰিত হৈ পিনি হেফালে চাই আছে but he stammered but এনেকে কৈ পিনি তে অলপ দেৰি ৰৈছে he stammered মানে কৈ hesitantly কোৱাটোকে stammered বুলি কোৱা হয় the police এনেকে কৈছে মানে পুলিচে আহিছিলে কেনেকুৱাকে আকৌ ৱেটাৰজন আহিলে এনেকে তেওঁ মনতে ভাবিছে আৰু মানে অজবেলৰ আগত কথাখিনি প্ৰকাশ কৰিছে there were no police অজবেল সাইড অজবেলে তেতিয়া কৈছে যে বাহিৰত কোনো পুলিচ নাছিলে only Henry মানে হে ৱেটাৰজনৰ নাম মাত্ৰ হেনৰি হে আছিল whom I was expecting আৰু মই গম পাইছিলো যে হেনৰি অলপ পাছতে আহিব but on that man out on the balcony Fowler began তেতিয়া ফলাৰে কৈছে তেনেহলে হে মানুহজন বেলকনিত নাই নেকি তেওঁটো মানে ম্যাক্সৰ কথা কৈছে যে ম্যাক্সটো এটা বেলকনিতে থাকিব তেওঁটো আকৌ ঘূৰি আহিব no said Osbel অজবেলে তেতিয়াহে মানে আসল যেটো সিক্ৰেট আছিল সেই সিক্ৰেটটো তেওঁ ফলাৰ আগত ৰিভিল কৰিছে ফলাৰ আগত এই কথাটো কৈছে যে নো তেওঁ ঘূৰি নাহে হি won't return তেওঁ ঘূৰি নাহে you see যে তুমি চোৱা my young friend এনেকে কৈছে তুমি বাহিৰলে চোৱা মোৰ বন্ধু এনেকে কৈছে there is no balcony যে তাত কোনো বেলকনিয়ে নাই বাহিৰত কোনো বেলকনিয়ে নাই তেনেহলে আমি আজি এটা খুব ইন্টাৰেষ্টিং কাহিনী পঢ়িলো তোমালোকে জনাবা এই কাহিনীটো তোমালোকৰ কেনেকুৱা লাগিলে ইয়াৰ লগত জড়িত থকা প্ৰশ্নসমূহ আমি ইয়াৰ পাছৰ ভিডিঅত আলোচনা কৰিম আৰু লগতে তোমালোকৰ সিলেবাছত থকা যিমানবোৰ টপিক আছে সেই সকলোবোৰ টপিক আমি এই চেনেলটোৰ জৰিয়তে সাঙুৰি লবলৈ যত্ন কৰিছো গতিকে সকলো আমাৰ চেনেলৰ লগত কানেক্ট হৈ থাকিবা কানেক্ট হ'বলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ